যমজ সন্তান জন্ম হৈ বিপদত পৰিছে নেকি অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। গাইজ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে যেন ভিডিঅ'টি সম্পূৰ্ণকৈ চায়। গাইজ, আপোনালোকে হয়তো এতিয়ালৈ গমে পাইছে যে অভিনেত্ৰী গায়ত্ৰী মহন্তৰ যমজ সন্তান জন্ম পোৱাৰ কথাটি। গাইজ, আৰু আপোনালোকে জানে চাগে গায়ত্ৰী মহন্তৰ আৰু এটি পুত্ৰ সন্তানো আছে। এতিয়া বৰ্তমান গায়ত্ৰী মহন্ত তিনিটি সন্তানৰ মাতৃ। গাইজ, আপোনালোকে সকলোৱে জানে চৰকাৰৰ আইন অনুসৰি যিসকল পৰিয়ালৰ তিনিটি সন্তান থাকে তেওঁলোকৰ পৰিয়ালে কোনো ধৰণৰ চৰকাৰী আঁচনি বা কোনো ধৰণৰ পদৰ প্ৰাৰ্থিত্ব কৰিব নোৱাৰিব। চ' এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, আইন সকলোৰে বাবে সমাননে? এতিয়া সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ বাবে এই আইন বলবদ্ধ হ'বনে? গাইজ, প্লিজ কমেণ্ট কৰি জনাবচোন আপোনালোকৰো মতামতবোৰ।